Hi guys, নমস্কাৰ কেনে আছে আপোনালোক মই আহিছো এতিয়া বৰপেটা ৰোড আমাৰ অসমৰ বাণিজ্যিক নগৰী বৰপেটা জিলাত অৱস্থিত বিজনেছ প্লেচ জাগা ইয়াৰ পৰা বহুত ধৰণৰ বিজনেছ অপাৰেশ্যনলৈ লৈ যায় গাড়ীৰে লৈ যায় ট্ৰেইনত যায় আৰু আমাৰ এই ৱেষ্ট বেংগলৰ সাইডৰ পৰা যিমান বস্তুবিলাক আহে ফাৰ্ষ্ট ইয়াত ষ্টক হয় বা গুৱাহাটীৰ পৰা আহে সেইকাৰণে বিজনেছ প্লেচ জাগা ইয়াত মোটামুটি আপোনাৰ অফিস কাছাৰী এইবিলাক নাই অফিস কাছাৰী বৰপেটা টাউনত আছে এখন আছে বৰপেটা ৰোড এটা অনলি ফৰ বিজনেছ সব নানা ধৰণৰ বস্তু বা আপুনি যি বস্তু বিচাৰি আহে ইয়াত বৰপেটা ৰোড পাবই লাগে আপুনি গুৱাহাটীতে কিছুমান বস্তু নাপায় বৰপেটা ৰোড পাব আৰু কোনো অসমৰ কোনো এনেকুৱা চহৰ নাই কিছুমান বস্তু সব বস্তু উপলব্ধ ইয়াত আপুনি পাবই বিজনেছৰ কাৰণে যিকোনো আপোনাৰ প্লাষ্টিক আইটেমেই হওক কাপোৰে হওক খোৱা বস্তুৱেই হওক যিকোনো হ'লচেলত আপুনি ইয়াৰ পৰা বস্তু নিব পাৰিব মোৰ বিশেষ কামত এটা আহিছোঁ চাইছোঁ চাব আহিছোঁ ইয়াত পায় নাপাওঁ এতিয়া বহুত বস্তু পায় আৰু কমত পায় চাওকচোন আপোনালোকে চহৰখন চাই লওক আৰু মোৰ নতুন ইউটিউব চেনেল এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভাল ভিডিঅ' মই চেষ্টা কৰিম দিয়াৰ কাৰণে এইটো প্ৰথম ভিডিঅ' দিছোঁ আৰু প্ৰথম আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় mulai jam 14-an. Oh. Tapi Malaysia. Kashmiri side, Malaysia. মানুহখিনি আৰু চাকৰি বাকৰি কৰে কিন্তু যিখিনি আৰু স্থায়ী আৰু বাকী আৰু চব বিজনেছ কৰা মানুহে আৰু আপোনাৰ ক'ৰবাৰ পৰা আহি বিজনেছ গাঁৱৰ পৰা আহিছে যে বিজনেছ হ'লচেল জোতাৰ দোকান জোতাবিলাক ইয়াৰ পৰা হ'লচেলত নিব পাৰি আপুনি দোকান ঘৰত গাঁৱত দোকান দিব পাৰে চকত ইয়াৰ পৰা হ'লচেলত নিলে আপুনি গুৱাহাটীতকৈ কম পাব জোতাবিলাক জোতা চেণ্ডেল চব এইবিলাক হ'লচেল মাৰ্কেট এইবিলাক এনেকৈ আহি আছে এইবিলাক